নমস্কাৰ আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল বৃহস্পতিবাৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। সন্ধিয়াৰ প্ৰথমটো খবৰ, বিখ্যাত নেপালৰ অভিনেত্ৰী তথা গায়িকা পূজা মালাই ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। তেওঁ বিশ্ববাসীক ক'ব বিচাৰে যে ইছলাম কেৱল শান্তিৰ ধৰ্ম। বিখ্যাত নেপালৰ অভিনেত্ৰী গায়িকাজনে আজি ইছলাম ধৰ্ম গ্ৰহণ কৰি এই কথা ঘোষণা কৰে। ইছলাম কেৱল শান্তিৰ বাবে, ইছলাম শান্তিৰ ধৰ্ম। খবৰ, মিয়া মুছলমানসকলে উচ্ছেদৰ ভয়ত জুবিন অনুৰাগী হৈ পৰিছে। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াসকলে জুবিনৰ ন্যায় বিচৰাৰ কাৰণ হল তেওঁলোকে উচ্ছেদৰ পৰা যাতে বাচি যায়। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, ডিঙত চলিব সৰ্ববৃহৎ এক উচ্ছেদ অভিযান। এসপ্তাহ 10 দিনৰ ভিতৰতে আৰম্ভ হ'ব এই বিশেষ উচ্ছেদ অভিযান। ধিঙৰ লগতে নগাঁও কোন কোন স্থানত চলিব উচ্ছেদ কলে নগাঁও জিলা আয়ুক্ত দেৱশ্ৰী শৰ্মাই। বৃহৎ উচ্ছেদৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে জিলা প্ৰশাসনে। যথেষ্ট সময় দিয়া হৈছে। বেদখলকাৰী নিৰ্দেশনা মানি নিজে আঁতৰি যাবলৈ আহ্বান জনালে জিলা আয়ুক্তই। স্বচ্ছাচাৰী চৰকাৰ আৰু জনভূমি বেদখলকাৰী ত্যাগ কৰিবলৈ আহ্বান জিলা আয়ুক্তৰ। অন্যথা ভুলডজাৰ চলাই হলেও বেদখল মুক্ত কৰিব চৰকাৰী ভূমি, জিলা আয়ুক্ত ইতিমধ্যে জাননী দিলে ধিঙৰ জিলা আয়ুক্তে। খবৰ, দিল্লী বোমা বিস্ফোৰণক যিসকল অসমীয়াই সমৰ্থন কৰিব তেওঁলোকে পৰিব বিপদত। প্ৰতিজন নাগৰিকক সতৰ্কবাণী জাৰি কৰিলে মুখ্যমন্ত্ৰী। ইতিমধ্যে অসমৰ 5 জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আপুনি যদি ফেচবুক, ইনষ্টা, হোৱাটছএপ চলাইছে তেনেহলে সাৱধান অৱলম্বন কৰক, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। ইতিমধ্যে দিল্লীক সমৰ্থন কৰা 5 জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ হৈছে অসম আৰক্ষী। আহি পৰিছে সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, 26ৰ নিৰ্বাচনক লৈ মিত্ৰজোঁটে এক গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে গঠন কৰিছে। গৌৰৱ গগৈ, জিতেন সিং, লুৰুণজ্যোতি গগৈ, অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ উপস্থিত এক আনুষ্ঠানিক বৈঠকৰ সিদ্ধান্ত। 26ৰ নিৰ্বাচন কেনেকৈ মিত্ৰজোঁট চৰকাৰ গঠন কৰিব পাৰে সেই সন্দৰ্ভত মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক। বিজেপিক কেনেকৈ 26ত অসমৰ পৰা বহিষ্কাৰ কৰিব পৰা যায় এই সন্দৰ্ভত এই 3টা মিত্ৰজোঁট এক লৈ 2026ত খেলিব নিৰ্বাচন। ইতিমধ্যে তিনিওৱে মিত্ৰজোঁট কৰি এই গুৰুত্বপূৰ্ণ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে।